ওৰাঙৰ এগৰাকী শাৰীৰিকভাৱে সক্ষম যুৱক নাম চুলতান আলী। ওদালগুৰি সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়ত যুৱকজনে শাৰীৰিকভাৱে সক্ষম হোৱাৰ চাৰ্টিফিকেট উলিয়াবলৈ গৈছিল। সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়ৰ বাৰাণ্ডাৰ পৰা যুৱকজনৰ ৰঙা ৰঙৰ ফাইলটো হেৰুৱাত বিমূৰত পৰে। হেৰুৱা ফাইলটো বিচাৰি হাবাথুৰি খাই অলপ সহায় পোৱাৰ আশাৰে সাংবাদিকৰ কাষ চাপে। মানে ওদালগুৰি ছ'চিয়েল ৱেলফেয়াৰ অফিচত গৈছিলোঁ মোৰ ডিছেবিলিটি চাৰ্টিফিকেটখন মানে ৰিনিউ কৰাবৰ কাৰণে। তাতে গৈ পেলাই মই ভিতৰত সোমাই থাকোঁতে বাৰাণ্ডাত মোৰ ডকুমেণ্টছখিনি আছিল ৰঙা ৰঙৰ ফাইলখনে লৈ পেলাই গুচি গ'ল। মোৰ তাতে বহুত দৰকাৰী ডকুমেণ্টছ আছিল। তাতে মোৰ গ্ৰেজুৱেশ্যনৰ হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিকৰ অল ডকুমেণ্টছ আছিল আৰু লগতে এখন বেংক একাউণ্ট আছিল ষ্টেট বেংকৰ আৰু তাতে মোৰ ডিছেবিলিটি চাৰ্টিফিকেট এখনো আছিল আৰু লগতে কম্পিউটাৰ চাৰ্টিফিকেট এটা আছিল, সেইটো DCIM কোৰ্চৰ। গোটেইখিনি হেৰাইছে। কেতিয়া হেৰাইছে? যোৱাকালি 3 তাৰিখে। এতিয়া খবৰ কৰিছে নে আপুনি? খবৰ কৰিছোঁ, মই অফিচতে কৈছোঁ, সিহঁতে শুনিছে। তাৰপিছত থানাতো মই জনাইছোঁ, তাতে মই এজাহাৰো দিলোঁ। এতিয়া মানে আপোনালোকৰ জৰিয়তে যাতে মই সেই যিজন মানুহে মানে বস্তুটো পাইছে তেওঁ যাতে গম পায় যে মোৰ হয় বস্তুটো আৰু আপোনালোকৰ হাতত যাতে বস্তুখিনি দি যায় সেইটো মই মানে অনুৰোধ কৰোঁ। মই ইমান সা সুবিধা পোৱা নাই, মাজে মাজে 2-এটা পাওঁ। মানে আমাৰ যিটো পেঞ্চন চলি আছে, পেঞ্চন দিয়া, সেই পেঞ্চনটো পাইছোঁ মই। পেঞ্চনটো মানে 250 টকা পাওঁ আৰু মাহত। হুইলচেয়াৰ মই এতিয়ালৈকে পোৱা নাই। এবাৰ দিছিল যিটো কিষাণ ছাৰে এটা দিছিল, তাৰপিছত আৰু চৰকাৰীভাৱে মোক কোনো দিয়া নাই আৰু পোৱা নাই। শাৰীৰিকভাৱে সক্ষম হোৱা হেতুকে যুৱকজনে খোজকাঢ়িব নোৱাৰে। গাড়ীত উঠাই দিবলগীয়াও হয় অন্য লোকে। যদি কোনো লোকে যুৱকজনৰ ৰঙা ৰঙৰ ফাইলটো পাইছে তেন্তে সংবাদ মাধ্যমৰ জৰিয়তে উভতাই দিবলৈ আহ্বান জনাইছে যুৱকজনে। যুৱকজনৰ সকলো শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ ফাইলটোত আছিল বুলি জানিব পৰা গৈছে। ওৰাঙৰ পৰা যতীন ডেকা, আছাম নিউজ এনি টাইম। तेरे बिना